এজন মুৰব্বীয়ে পৰীক্ষা কেন্দ্ৰৰ ইনচাৰ্জে কুৱেশ্যন পেপাৰ লিক কৰিছে তো তাৰ ভিত্তিত যদি মই চেয়াৰমেনক বৰখাস্ত কৰিব লাগে তেনেহ'লে ক'ৰবাত থানাৰ অচি এজনে কৰা গণ্ডগোলৰ কাৰণে ডিজিপিৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগিব আপোনালোকৰ চেনেলৰ কোনো সাংবাদিক যদি কেতিয়াবা শদিয়াত বা ধুবুৰীত তেওঁলোকে কিবা কাৰণত অভিযোগ হয় তো এডিটৰ ইন চিফে ৰিজিগনেশ্যন দিব লাগিব বা মালিকে চেনেল বন্ধ কৰিব লাগিব কথাবিলাকতো তেনেকুৱা হ'ব নোৱাৰে গতিকে নিৰ্দিষ্টভাৱে চেয়াৰমেনৰ বিৰুদ্ধে অভিযোগটো কি মই কৈছোঁ মই তদন্ত কৰিম ব্যৱস্থা গ্ৰহণ কৰিম একাংশ লোকে তদন্তটোক ডাইভাৰ্ট কৰিব বিচাৰিছে আজিৰ তাৰিখত তদন্তটো ফ'কাছড হৈ আছে কুৱেশ্যন পেপাৰ কোনে লিক কৰিলে কোন ইয়াত অভিযুক্ত বা এনেকুৱা এতিয়া ডিজিপিয়ে কৈছে যে উত্তৰ অসমত অভিকেন্দ্ৰটো ইয়াৰ আছিল উত্তৰ অসমত এইটো গোটেই আৰু ক'ৰবাত আছিল নেকি এইখিনি তদন্ত হৈ আছে এতিয়া তাৰ পৰা ডিবেটটো লৈ আহিব বিচৰা হৈছে চেয়াৰমেন মন্ত্ৰী ৰিজিগনেশ্যন দিব লাগে গতিকে মই এইটো এটা এটেম্প্ট অফ ডাইভাৰ্চন নহয় জানো যে পুলিচক বিভ্ৰান্ত কৰা আৰু অসমৰ ৰাইজে ফ'কাছ কৰিব লাগে কোনবিলাক প্ৰধান শিক্ষকে গণ্ডগোল কৰিছে কোনবিলাক শিক্ষকে গণ্ডগোল কৰিছে এই যে আমাৰ একাংশ শিক্ষকে গণ্ডগোল কৰিলে ইয়াৰ পৰা বিতৰ্কটো মন্ত্ৰী আৰু চেয়াৰমেনলৈ ডাইভাৰ্ট কৰাৰ এটা এটেম্প্ট মই ইয়াত দেখি আছোঁ এইটোৱে গোটেই তদন্ত প্ৰক্ৰিয়াটোক ব্যাঘত কৰিব কিন্তু ক'ৰবাত আপোনাৰ ৰেছপঞ্চিবিলিটি কথা থাকে আপোনাৰ মৰেল ৰেছপঞ্চিবিলিটি নৈতিক দায়িত্ব বা দায়িত্ব যদি সি সমস্যাটো সমাধান কৰি দিয়ে সি যদি তদন্তৰ গতিটোক খৰতকীয়া কৰি দিয়ে সি যদি তদন্তৰ গতিটোক সঠিক দিশত লৈ যায় আজি মোৰ বিৰুদ্ধে যদি অভিযোগ এটা নিৰ্দিষ্ট থাকে মোৰ বিৰুদ্ধে যদি তদন্ত আৰম্ভ হয় নিশ্চিতভাৱে মই তদন্তৰ মানে নিউট্ৰেলিটিৰ খাতিৰত মই চকীখনৰ পৰা আঁতৰি দিয়া উচিত গতিকে তদন্তটোৰ ফ'কাছটো আজি শিক্ষকৰ দায়িত্বত আছে শিক্ষকৰ কৰ্তব্যত আছে তাৰ পৰা আমি গোটেই বিষয়টো আমি মন্ত্ৰী আৰু চেয়াৰমেনলৈ ডাইভাৰ্ট কৰি দিব বিচাৰিছোঁ নেকি নাই কিন্তু ক'ৰবাত আপোনাৰ সামগ্ৰিক তেনেকে নহয় তেনেকে কোনো কথা নচলে তেনেকে দেশ নচলে প্ৰশাসন নচলে কোনো ছিষ্টেম নচলে আপুনি নিৰ্দিষ্টভাৱে মই কৈ আছোঁ নিৰ্দিষ্টভাৱে চেয়াৰমেনৰ এগেইনষ্টে অভিযোগটো কি আপুনি প্ৰতীকী অৰ্থত কিছুমান কাম কাজ কৰি আমি অসমততো এনেকুৱা ঢেৰ প্ৰতীকী কাম কাজ কৰোঁ আৰু এই প্ৰতীকী কাম কাজবিলাকে আমাৰ অসমৰ বিস্তৰ ক্ষতি সাধন কৰিছে কিন্তু আমি নিৰ্দিষ্টভাৱে আমাৰ অভিযোগটো কি আৰু সেই অভিযোগটোৰ ভিত্তিত আমি সিদ্ধান্তটো তেখেতৰ বিৰুদ্ধে আমি কি কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগে বা মোৰ বিৰুদ্ধে কি কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগে মই যদি ক'ৰবাত মোৰ গাফিলতি কৰিছোঁ মই যদি ক'ৰবাত কিবা অপৰাধ কৰিছোঁ পইণ্ট ইট আউট কিন্তু সেইটো পইণ্ট আউট নকৰাকৈ পদত্যাগ কৰক সামগ্ৰিক দায়িত্ব নৈতিক দায়িত্ব এইটো কৰিলে এনেকৈতো সমস্যাবিলাক সমাধান নহয় প্ৰতীকী অৰ্থত বহুত কাম কৰিলে আৰু অসমে বিভাগীয় তদন্ত আপুনি ব্যৱস্থা কৰিছিলে গোটেই বিষয়টো নাই এইটো পুলিচ তদন্ত এটা চলি আছে গতিকে পুলিচৰ তদন্তৰ প্ৰতিবেদন আহক আমি ধৈৰ্যৰে অপেক্ষা কৰোঁ